ৰাইজসকল আজি দুপৰীয়া ভাত সাজ দেখাই দিছোঁ অলপ। এইটো একেবাৰে স্পেচিয়েল দেই। এইটো সৰু মানিমুনি যে সৰু মানিমুনি, এইটো সৰু মানিমুনি আৰু বুটৰ ভাজি একেলগে মিক্সিং কৰি বনাইছে। আৰু এইটো বগা সৰিয়হ দি বনাইছে ছজনা। ছজনাটো একদম মোৰ বাবে খুব প্ৰিয়। আজি নিৰামিষ ভাত, দুপৰীয়াৰ সাজ, আৰু এইফালে আছে দালি। তাৰপিছত দালিৰ মাজত দি দিছে ভেন্দি, লোকেল ভেন্দি। দিয়ক ৰাইজসকল আৰম্ভ কৰি দিছোঁ দেই, বেয়া চেয়া নাপাব আৰু অকণমান লোভ লগাই দিওঁ আপোনালোকক। গৰম হৈ আছে। আপোনালোকৰ ভাত পানী খোৱা হ'লনে নাই? কৃষ্ণ। প্ৰথম টেষ্ট কৰিম ভেন্দিটো। ভেন্দিটো মই কেনেকৈ খাওঁ জানে? এনেকৈ ল'ব, কি তৃপ্তি। তাৰপিছত টেষ্ট কৰিছোঁ ছজনা। কি সুন্দৰ লাগিছে খাই। তাৰপিছত এইটো লোকেল মানিমুনি, মানে সৰু যিটো মানিমুনিটো সেইটো। মজা। সৰু মানিমুনিটো খোৱা বহুতেই ভাল। কণী বিলাহী। এই বস্তুটো কিনিবলৈও নাপায়। গাঁৱত আমাৰ পথাৰত হয়। যোৱাকালি মায়ে জেঠাই মিলি গ'ল, দুইজনী একচুৱে ছিঙি লৈ আহিছে। বুটলোতে বহুত সময় লাগে, সৰু যে। নিৰামিষ যদিও একদম তৃপ্তি লাগিছে। মানিমুনি শাকবিলাক বৰ মজা লাগিছে। এইটো ছিজনত মানিমুনি শাক খোৱাই নাই, এই আজিহে খাইছোঁ। ছজনা খোৱা ষ্টাইল দেখিছে? ছজনাটো সময় লাগে খাওঁতে। মজা লাগিছে। ভাত খাবলৈ মনে যোৱা নাই, ৰ'ব ছজনাকেইডাল খাই লওঁ। বগা সৰিয়হ দি বনাব লাগে ছজনাটো। আজি বগা সৰিয়হ দি বনাইছে, একদম মজা লাগিছে। হৈ গৈছে দেই, ছজনা সমাপ্ত। বাকী এসোপা খাবলৈ আছেই নহয়। নিৰামিষ যদি অকণমান টেষ্ট যদি হয়, বৰ ভাল লাগে খাই। ভেন্দিটো বুঢ়া আছে অকণমান। বৰ টেষ্টি, বৰ টেষ্টি, মজা লাগিছে।
টেংকিফুল হৈ গৈছে আৰু ভগৱানে যি মিলাইছে নে কি কৰে সকল দুপৰীয়া খাই আছে একদম মজা নিৰামিষ যদি একদম তৃপ্তি বেয়া চাই নাপাব আৰু আপোনালোকক অকণমান মনোৰঞ্জন দিবলৈ চেষ্টা কৰোঁ দিয়ক ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ গোটেইকেইটা মাৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই হৈ গৈছে আৰু